আমি আগৰ ভিডিঅ'টোত ৰাসায়নিক সমীকৰণ কাক বোলে এই বিষয়ে কিছু কথা আলোচনা কৰিছিলোঁ। আজি আমি ৰাসায়নিক সমীকৰণ কি ইয়াৰ বিষয়ে কিছু কথা আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি চাবা। আমি এটা কাৰ্যকলাপ কৰিছিলোঁ মেগনেছিয়ামৰ ফিটা দহন। গতিকে এই মেগনেছিয়ামৰ ফিটা দহন কৰা কাৰ্যকলাপটোৰ এই যিটো ঘটনাটো মানে ৰাসায়নিক বিক্ৰিয়াটো এইটো যদি আমি উপস্থাপন কৰিব লাগে কৰবাত বা লিখিব লাগে তেতিয়াহ'লে আমি কেনেকৈ লিখিম? আমি যদি এনেকৈ লিখোঁ মেগনেছিয়ামৰ ফিটা এডাল অক্সিজেনত জড়ালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হয়, আমি এনেকৈ লিখিব পাৰোঁ বাক্যৰ ৰূপত। কিন্তু এনেকৈ বাক্যৰ ৰূপত লিখিলে কিছুমান অসুবিধা আহে, কাৰণ ৰাসায়নিক বিক্ৰিয়াবিলাক এনেদৰে বাক্যৰ ৰূপত লিখিব গ'লে ই যথেষ্ট দীঘলীয়া হ'ব আৰু এনেদৰে লিখাটো আমাৰ কাৰণে বহুত কষ্টসাধ্য হ'ব। সেইকাৰণে কি কৰা হয়, ইয়াক সংক্ষিপ্ত ৰূপত লিখা হয়। আৰু ইয়াক সংক্ষিপ্ত ৰূপত লিখিবৰ কাৰণে আমি কি কৰিব পাৰোঁ, এই ৰাসায়নিক বিক্ৰিয়াৰ গোটেই কথাখিনি আমি এটা শব্দ সমীকৰণৰ ৰূপত লিখিব পাৰোঁ। ইয়াতে এইটো উদাহৰণটো দেখুৱাই আছে, ইয়াতে মেগনেছিয়াম আৰু অক্সিজেন লগ হৈ কি হৈছে মেগনেছিয়াম অক্সাইড হৈছে। ঠিক এনেকৈ আমাৰ এইটো ইয়াতে যেনেকৈ লিখিছে এই সমীকৰণটো এনেকৈ আমি লিখিব পাৰোঁ। আৰু এনেধৰণে লিখা সমীকৰণবিলাকক শব্দ সমীকৰণ বুলি কোৱা হয়। আৰু এই ৰাসায়নিক সমীকৰণ যেতিয়া আমি লিখিম তেতিয়া কি কৰিম, বিক্ৰিয়কবিলাক আমি সদায় বাওঁফালে লিখিম আৰু বিক্ৰিয়জাত পদাৰ্থবিলাক সদায় আমি সোঁফালে লিখিম। এই সমীকৰণটোত মেগনেছিয়াম আৰু অক্সিজেন হ'ব কি বিক্ৰিয়ক আৰু মেগনেছিয়াম অক্সাইড হ'ব বিক্ৰিয়জাত পদাৰ্থ। আৰু বিক্ৰিয়ক আৰু বিক্ৰিয়জাত পদাৰ্থৰ মাজত এডাল কাৰ চিনেৰে ইহঁতক পৃথক কৰা হয় আৰু বাকী যিবিলাক বিক্ৰিয়ক থাকিব বিক্ৰিয়কবিলাকৰ মাজত যোগচিন ব্যৱহাৰ কৰা হ'ব। আৰু কিছুমান ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ এটা নহয় বহুতকেইটা ওলাব পাৰে, দুটা তিনিটা এনেকৈ ওলাব পাৰে, তেতিয়া আমি সিহঁতৰ মাজত আমি কি কৰিম, যোগচিন ব্যৱহাৰ কৰিম। শব্দ সমীকৰণৰ বাহিৰেও আমি আৰু বেলেগ কিবা উপায়েৰে আমি বা বেলেগ কিবা চমু উপায় বা চুটি উপায়েৰে আমি ৰাসায়নিক সমীকৰণ এটা উপস্থাপন কৰিব পাৰোঁ নেকি চাওঁ আহা। যিবিলাক পদাৰ্থই ৰাসায়নিক বিক্ৰিয়াটোত অংশগ্ৰহণ কৰে সেই পদাৰ্থবিলাকৰ সংকেত বা চিহ্ন ব্যৱহাৰ কৰিও আমি সমীকৰণ লিখিব পাৰোঁ। আৰু তাৰে এটা উদাহৰণ ইয়াতে দিছে, মেগনেছিয়াম প্লাছ অক্সিজেন, তাৰ পৰা কি উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড। এনেধৰণে লিখা সমীকৰণবিলাকক কি বুলি কোৱা হয়, ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। এইটো কিন্তু শব্দ সমীকৰণ নহয়। ইয়াতে আমি শব্দৰ ঠাইত কি ব্যৱহাৰ কৰিছোঁ, বিক্ৰিয়াটোত অংশগ্ৰহণ কৰা মৌল বা যৌগবিলাকৰ আমি ৰাসায়নিক সংকেত বা চিহ্নবিলাক আমি ব্যৱহাৰ কৰিছোঁ। আৰু এই ৰাসায়নিক সমীকৰণটো যদি ভালদৰে লক্ষ্য কৰা হয় তেতিয়াহ'লে আমি ইয়াতে এটা বস্তু দেখা পাম, সেইটো হ'ল বাওঁফালে মেগনেছিয়াম এটা, সোঁফালেও মেগনেছিয়াম এটা, কিন্তু বাওঁফালে অক্সিজেন দুটা আছে আৰু সোঁফালে অক্সিজেন এটা আছে। মানে ইহঁতৰ পৰমাণুৰ কথা কোৱা হৈছে। ইয়াতে অক্সিজেন এটা বুলি কৈছোঁ মানে অক্সিজেনৰ এটা পৰমাণুৰ কথা কোৱা হৈছে। গতিকে বাওঁফালে থকা অক্সিজেনৰ পৰমাণু হ'ল দুটা, সোঁফালে থকা অক্সিজেনৰ পৰমাণু হ'ল এটা। এনেধৰণৰ ইয়াতে কি হৈছে, বস্তুটো একে সমান হৈ থকা নাই, কাৰ চিনডালৰ দুয়োফালে পৰমাণুৰ সংখ্যা একে হৈ থকা নাই। এনেধৰণৰ সমীকৰণবিলাকক জকা সমীকৰণ বুলি কোৱা হয় বা জকা ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। আৰু মই ইয়াৰ আগৰ এটা ভিডিঅ'ত কৈছিলোঁ ৰাসায়নিক সমীকৰণ কি ধৰণে সমতুল কৰা হয়। গতিকে ইয়াৰ পিছত আমাৰ সেই কথাখিনিয়ে আহিব। মই গতিকে এই কথাখিনি আৰু নতুনকৈ ইয়াতে আলোচনা নকৰোঁ। এতিয়া আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম। বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়। ৰাসায়নিক বিক্ৰিয়াবোৰ সকলোবোৰ ৰাসায়নিক বিক্ৰিয়াই একে প্ৰকাৰৰ নহয়। ইহঁতৰ বিক্ৰিয়া সংঘটিত হোৱাৰ ধৰণ তাৰ ওপৰত নিৰ্ভৰ কৰি কেইটামান ভাগত ভাগ কৰা হৈছে আৰু আমি এই ভাগবিলাক এটা এটাকৈ আলোচনা কৰিম। আমি প্ৰথমতে আলোচনা কৰিম সংযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়া কি ইয়াৰ বিষয়ে আলোচনা কৰাৰ আগতে এটা কাৰ্যকলাপ আমাক দিয়া আছে কিতাপখনত। গতিকে কাৰ্যকলাপটো বাৰু মই পঢ়ি দিছোঁ আৰু এই কাৰ্যকলাপটো আমি সকলোৱে ঘৰত দেখিছোঁৱেই অলৰেডি। কাৰ্যকলাপটোত কৈছে, এটা বিকাৰত অলপমান কেলছিয়াম অক্সাইড বা পোৰা চূণ লোৱা, ইয়াত লাহে লাহে পানী যোগ কৰা আৰু চিত্ৰত দেখুওৱাৰ দৰে বিকাৰটো চুই চোৱা, উষ্ণতাৰ কিবা পৰিৱৰ্তন অনুভৱ কৰিছানে? কেলছিয়াম অক্সাইড বা পোৰা চূণ হ'ল আমি বজাৰৰ পৰা যে চূণ লৈ আহোঁ, চূণৰ টুকুৰাবিলাক যে লৈ আহোঁ, তাকে কি বুলি কোৱা হয়, কেলছিয়াম অক্সাইড বা পোৰা চূণ বুলি কোৱা হয়। আৰু এই পোৰা চূণৰ লগত যেতিয়া পানী ঢালি দিয়া হয়, পোৰা চূণত যেতিয়া পানী ঢালি দিয়া হয় তেতিয়া ইহঁতৰ মাজত এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়। আৰু ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ ফলত কি উৎপন্ন হ'ব, কেলছিয়াম হাইড্ৰক্সাইড। পানী আৰু কেলছিয়াম অক্সাইডৰ বিক্ৰিয়াৰ ফলত কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব আৰু লগতে কি হ'ব, প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হ'ব। আমি যদি পাত্ৰটো চুই চাওঁ আমি অনুভৱ কৰিম যে পাত্ৰটো গৰম হৈ গৈছে।
গতিকে ইয়াতে ৰাসায়নিক বিক্ৰিয়াটো ইয়াতে দিয়া আছে কেলছিয়াম অক্সাইড আৰু পানী লগ হৈ কি গঠন হৈছে কেলছিয়াম হাইড্ৰক্সাইড এই বিক্ৰিয়াত কেলছিয়াম অক্সাইড আৰু পানী সংযোজিত হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিছে বিক্ৰিয়াটো লক্ষ্য কৰিলে আমি দেখিম বিক্ৰিয়াজাত পদাৰ্থ এটা কেলছিয়াম হাইড্ৰক্সাইড আৰু বিক্ৰিয়ক কেইটা আছিল দুটা আছিল কেলছিয়াম অক্সাইড আৰু পানী গতিকে দুটা বিক্ৰিয়ক লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ গঠন হৈছে গতিকে এনে ধৰণৰ যিমানবিলাক ৰাসায়নিক বিক্ৰিয়া আছে য'ত দুটা বা তাতকৈ বেছি বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনেবোৰ ৰাসায়নিক বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বুলি কোৱা হয় আৰু যেহেতু এই বিক্ৰিয়াটোত প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হৈছে গতিকে এই বিক্ৰিয়াটোক কি বুলি কোৱা হ'ব তাপবৰ্জী বিক্ৰিয়া বুলিও কোৱা হ'ব মানে যিবিলাক ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ লগতে প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হয় প্ৰচুৰ বুলি নকলে হ'ল তাপ উৎপন্ন হয় যিবিলাক ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ লগত তাপ উৎপন্ন হয় তেনেবোৰ ৰাসায়নিক বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় এটা সংযোজন বিক্ৰিয়াৰ আৰু কিছুমান উদাহৰণ আমাক কিতাপখনত দিয়া আছে সেইকেইটা উদাহৰণো চাই লওঁ কয়লাৰ দহন ই এটা সংযোজন বিক্ৰিয়া কাৰণ কয়লাৰ দহনত কি হৈছে কাৰ্বন আৰু অক্সিজেন লগ হৈ কাৰ্বন ডাই অক্সাইড গেছ গঠন হৈছে বা কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে কয়লাত কি থাকে কয়লাত কাৰ্বনই থাকে গতিকে সেই কাৰ্বন আৰু বায়ুত থকা অক্সিজেন লগ হৈ এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে আৰু তাৰ ফলত কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে 2 নম্বৰ উদাহৰণটোত দিছে হাইড্ৰজেন আৰু অক্সিজেনৰ পৰা পানীৰ গঠন যেটা আমি জানো এটো কথা হাইড্ৰজেন আৰু অক্সিজেন লগ হৈ পানী গঠন হয় গতিকে এটো এটা কি হৰ উদাহৰণ হ'ব সংযোজন বিক্ৰিয়াৰ উদাহৰণ হ'ব গতিকে যদি পৰীক্ষাত সোধে সংযোজন বিক্ৰিয়া কাক বোলে তেতিয়া কি লিখিবা সেই কথাটো ইয়াতে দিয়া আছে এই বাক্যটো যেতিয়া দুটা বা ততোধিক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ গঠন হয় তেতিয়া বিক্ৰিয়াবোৰক সংযোজন বিক্ৰিয়া বোলা হয় আৰু উদাহৰণ দিব দিলে এই দুটা উদাহৰণ দিলে হ'ল ইয়াৰ পৰা যিকোনো এটা দিলেও হ'ব ইয়াতে আৰু কৈছে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলা হয় তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াত ইংৰাজীত কি বুলি কোৱা হয় এক্সোথাৰ্মিক কেমিকেল ৰিএকচন আৰু সংযোজন বিক্ৰিয়াক কি বুলি কোৱা হয় কম্বাইনেশ্যন ৰিএকচন মনত ৰাখিবা এই কথাটো ইংৰাজী নাম দুটা ভালদৰে মনত ৰাখিবা সংযোজন বিক্ৰিয়াক কোৱা হ'ব কম্বাইনেশ্যন ৰিএকচন আৰু তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াক কি বুলি কোৱা হ'ব এক্সোথাৰ্মিক কেমিকেল ৰিএকচন ইয়াৰ বাহিৰেও তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াৰ আৰু কেইটামান উদাহৰণ তোমালোকক ইয়াতে দিছে এটো হ'ল প্ৰাকৃতিক গেছৰ দহন ইয়াতে মিথেন আৰু অক্সিজেন লগ হৈ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হৈছে এটুত কি হয় এটা তাপবৰ্জী বিক্ৰিয়া কাৰণ এই বিক্ৰিয়াটো সংঘটিত হ'লে ইয়াতে কি উৎপন্ন হয় প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয় দ্বিতীয়তে শ্বসন আমি যে উশাহ নিশাহ লওঁ ইও এটা তাপবৰ্জী বিক্ৰিয়াৰে উদাহৰণ শ্বসনত কি হয় আমি যেতিয়া খোৱা খাদ্যবিলাক আমাৰ পাকস্থলী পায় সেই পাকস্থলীত কি হয় খোৱা খাদ্যবিলাক ভাঙি সৰল পদাৰ্থলৈ ভাঙি যায় আৰু এই সৰল পদাৰ্থবিলাক হ'ল কি গ্লুকোজ সাধাৰণতে কাৰ্বহাইড্ৰেটবিলাক গ্লুকোজলৈ ভাঙি যায় আৰু এই গ্লুকোজে কি কৰে আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হয় আমি যেটো উশাহত অক্সিজেন লওঁ সেই অক্সিজেনৰ লগত এই গ্লুকোজবিলাক আমাৰ দেহৰ কোষৰ ভিতৰত লগ হয় আৰু এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় আৰু সেই ৰাসায়নিক বিক্ৰিয়াটোত কি হয় শক্তি উৎপন্ন হয় বা তাপ উৎপন্ন হয় আৰু সেই কাৰণে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলিও কোৱা হয় ইয়াতে সমীকৰণটো দিয়া আছে তোমালোকে এই সমীকৰণটো ভালদৰে চাই ল'বা তাৰ পিছত বনস্পতিজাত দ্ৰৱৰ পচন হাৰলৈ পৰিৱৰ্তন হোৱাটো এটা তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ